নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সবৰে ভালে আছে। আজি মই আপোনালোকক দেখাম 2005 চনৰ ভোটাৰ লিষ্ট আপোনালোকে নিজৰ মোবাইলতে কেনেকৈ ডাউনলোড কৰি ল'ব পাৰিব। আৰু লগতে মই দেখাম যিসকলে PMGY ঘৰৰ কাৰণে আবেদন কৰিছিল সিহঁতৰ নামটো অনলাইনত আহিছেনে নাই বা লিষ্টটো একচেপ্ট হৈছেনে নাই সেইটো আপোনালোকে চাব পাৰিব নিজৰ মোবাইলতে। তো মই বিশেষ আৰু একো নকওঁ, ডাইৰেক্ট আপোনালোকক স্ক্ৰীনত দেখুৱাই দিম কেনেকৈ আপোনালোকে নিজে চাব পাৰিব আৰু ভোটাৰ লিষ্টটো নিজে ডাউনলোড কৰি ল'ব পাৰিব। ব্ৰাউজাৰত যাব, যোৱাৰ পিছত আপোনালোকে টাইপ কৰিব মোবাইলত 2005 ভোটাৰ লিষ্ট ডাউনলোড আছাম। সেইটো টাইপ কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এনেকুৱা আহিব। প্ৰথমটো PDF ইলেক্টৰ ৰোলছ এজ অন 2005, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা আহিব। এইটো চাওক, ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। যি ডিষ্ট্ৰিক্ট থাকে আপোনালোকৰ সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে কনফিউজ নহ'ব, ইয়াতে সুধিছে চিলেক্ট এছেম্বলি কনষ্টিটিউচি এজ অন 2005, মানে 2005 চনৰ কনষ্টিটিউচি মতে ইয়াতে চিলেক্ট কৰিব লাগিব। তো ইয়াতে চাওক, আমাৰ ইয়াতে মই শোণিতপুৰ যিহেতু চিলেক্ট কৰিছোঁ, ইয়াতে আহিছে ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, বহুত কিবা কিবি। তো কথা হ'ল 2005 চনত সি ভোট ক'ত দিছিলে, কোনটো সমষ্টিত দিছিলে সেইটো জানি ল'ব লাগিব। যেনেকৈ আগতে আমাৰ কিছুমানে ঢেকীয়াজুলি দি আছিলে, এতিয়া বৰচলা হ'ল, কিন্তু 2005 চনত সি ঢেকীয়াজুলি সমষ্টিত ভোট দিছিলে। তো ঢেকীয়াজুলিত চাৰ্চ কৰিব লাগিব। আৰু কোনোবা যদি বিশ্বনাথত দিছিলে 2005 চনত, তেতিয়াহ'লে এইটো জানিব লাগিব। আৰু এতিয়া যদি বেহালী হৈছে, তেতিয়াহ'লে এতিয়া বেহালীত চাৰ্চ কৰি নহ'ব। এই 2005 চনত যোনটোত ভোট দিছিলে, যোনটো সমষ্টিত, সেইটো সমষ্টি হ'ব। তো সেইটো চাৰ্চ কৰি ল'ব। তাৰপিছত ইয়াতে সুধিছে আপোনালোকৰ এইটো চাওক, এইটো হৈ গ'ল আপোনালোকৰ পলিং ষ্টেচন, মানে ভোট দিয়া কেন্দ্ৰ। ভোট দিয়া কেন্দ্ৰটো জানিব লাগিব, ভোট দিয়া কোনটো ভোট কেন্দ্ৰত ইয়াতে ভোট দিছিলে। তো সেইটো আপোনালোকে চাৰ্চ কৰি ল'ব। ইয়াতে চাৰ্চ অপশ্যন আছে। যেনেকৈ মই যদি চাৰ্চ কৰোঁ, ইয়াতে অহা নাই। (2005 চনৰ কিন্তু ভোট কেন্দ্ৰ বহুত কম আছিল। তো সেইকাৰণে আপোনালোকে ইয়াতে চাৰ্চ নকৰি ডাইৰেক্ট আপোনালোকে ইয়াতো চাব পাৰিব। ইয়াৰ ভিতৰত যোনকেইটা থাকিব তাতে আপোনালোকে PDFটো অ'পেন কৰিব। আৰু ইয়াতে ঘৰ নম্বৰটো এইফালে আছে, চাওক ঘৰ নম্বৰ, এইফালে এইকেইটা ঘৰ নম্বৰ হয়। তো এই ঘৰ নম্বৰ ৱাইজ আপোনালোকে ভোটাৰজনৰ নামটো ওলাব পাৰিব ধুনীয়াকৈ। আৰু PM আৱাসৰ ঘৰৰ লিষ্টটো চাবলৈ হ'লে আপোনালোকে টাইপ কৰিব গুগলত বা ক্ৰোম ব্ৰাউজাৰত PM আৱাস গ্ৰামীণ, ইয়াতে চিলেক্ট কৰিব। তাৰপিছত ইয়াতে চাওক, ওপৰত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এই আৱাস ছফ্ট, চাওক এইটো আৱাস ছফ্ট, ইয়াতে গৈ কিনে ৰিপৰ্টত ক্লিক কৰিব লাগিব। ৰিপৰ্টত অহাৰ পিছত ইয়াতে চাব 2 নম্বৰ হাউচ প্ৰগ্ৰেছ এগেইনষ্ট দ্য টাৰ্গেট ফাইনেন্সিয়েল ইয়াৰ, ইয়াতে ক্লিক কৰিব। তাৰপিছত নিজৰ আমাৰ ষ্টেটটো অসম হ'ব, এইটো চবৰে অসমে হ'ব। তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব, ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত আহিব আপোনালোকৰ সমষ্টি, কোনটো সমষ্টি হয় সমষ্টিটো চিলেক্ট কৰি ল'ব ধুনীয়াকৈ। তাৰপিছত আপোনালোকৰ আহি যাব পঞ্চায়ত, সেই সমষ্টিৰ ভিতৰত কোনকেইটা গাঁও পঞ্চায়ত পৰে সেইটো আপোনালোকে চাই ল'ব। গাঁও পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত ইয়াতে কুৱেশ্যন সুধিব। কুৱেশ্যন মানে কি, এইটো কেপচা হয় যে 84ৰ পৰা 10 মাইনাছ কৰিলে কিমান হ'ব সেইটো ইয়াত দিব লাগে। তো ইয়াতে হৈ যাব 74। বেলেগ বেলেগ আহিব পাৰে, কেতিয়াবা প্লাছ কৰিব দিব। তো প্লাছ কৰি ধুনীয়াকৈ ইয়াত এনচাৰটো দি দিব। তাৰপিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত এনেকুৱা আহিব। এনেকুৱা আহিলে আপোনালোকে চাৰ্চ কৰাত অলপ অসুবিধা হ'ব। সেইকাৰণে এই তলত চাওক, তলত লিখা আছে ডাউনলোড এক্সেল বা ডাউনলোড PDF, দুটা অপশ্যন আছে। এক্সেলতো ডাউনলোড কৰিব পৰা যাব আৰু PDFত। মোবাইলত কিছুমানৰ এক্সেল ছাপোৰ্ট নকৰে, এইটো এক্সেল 360 বুলি এটা এপছ আছে, সেইটো ডাউনলোড কৰি ল'ব যদি এক্সেলত লাগে।
আৰু PDF টো সবৰে সাপোৰ্ট কৰে PDF যদি যাৰ সাপোৰ্ট নকৰে PDF ৰ সাপোৰ্ট কৰা এপছ আছে সেইটো ডাউনলোড কৰি ল'ব তাৰ পিছত ইয়াতে ডাউনলোড কৰি ল'ব মই PDF ত কৰি দেখাইছো ইয়াতে ডাউনলোড হৈ গ'ল এটো মোবাইলতো হ'ব সেম জাস্ট অলপ ডিফাৰেন্স হ'ব আৰু একো নাই তাৰ পিছত ইয়াতে আপোনালোকৰ সাৰ্চৰ অপচনটো নাহে যদি মোবাইলত আহে তো ঠিকে থাকিব আৰু যদি নাহে কিন্তু আমাৰ কম্পিউটাৰত এনেকুৱা হয় আমি ইয়াতে যাব লাগে যাই কিনে এটো ওপেন উইথ Adobe Acrobat কৰিলে ইয়াতে সাৰ্চ কৰাৰ সুবিধাটো থাকে মানে এটো সব ফাইন টেক্সট অৰ টুলস ইয়াতে ক্লিক কৰি মই যদি ইয়াতে কাৰোবাৰ নামটো চাব বিচাৰো তেতিয়া হলে এই নামটো মই পাই যাম যেনেকৈ মই সাৰ্চ কৰিছো গোপাল এন্টাৰ মাৰিলো এই গোপাল তাঁতী নাম আহিছে ইয়াতে আৰু গোপাল নামৰ যিমান কেইটা নাম থাকিব গোটেইকেইটা ইয়াতে আহি যাব তো আপোনালোকৰ যোনটো থাকিব সেইটো আপোনালোকে চাই ল'ব চোৱাৰ পিছত এইফালে চাওক যাৰ অলৰেডি স্যাংশন হৈ গৈছে ইয়াতে এমাউন্টটো লিখি দিছে ইয়াতে এটো চাওক স্যাংশন এমাউন্ট 1,30,000 আৰু যাৰ অলৰেডি পেমেন্ট দিয়া হৈ গৈছে যেনেকৈ এটো চাওক এটো অলৰেডি পেমেন্ট কমপ্লিটেড বুলি লিখা আছে কিয়তো মানে অলৰেডি ঘৰ পাই গৈছে ধন্যবাদ